ক্লিপ কেইটা লোৱাই আছিল, কিন্তু ভিডিঅ'টোহে আপলোড কৰা হোৱা নাছিল। এয়া ঘৰত থকাৰে ভিডিঅ', এয়া মামাহঁতৰ বাবুক দেখিছেনে বাৰু। সিটো মোক সেইকেইদিন চিনিয়ে পোৱা নাছিল, বহুত দিনৰ মূৰত লগ পাইছে যে। আৰু সেইদিনা জেঠীমাহঁতৰ ঘৰতো এয়া ভাত খাবলৈ গৈছিলোঁ। তাতে ভাত খাই নেক্সট দিনা বা আৰু মই ওলাই গৈছিলোঁ এবাৰ ৰঙিয়ালে বুলি। আৰু বহুত দিনৰ মূৰত সেইদিনা মই গাড়ী চলাইছিলোঁ, এমাহ চলোৱাই নাই, এমাহৰ বেছি চলোৱাই নাছিলোঁ দেই। তাৰপিছত এয়া মই আহিবৰ দিনা ৰাতিপুৱা ভাবিছিলোঁ আপোনালোকক এবাৰ আমাৰ ঘৰখন দেখুৱাওঁ, কি আছে সেয়া দেখুৱাম বুলি লৈছিলোঁ, কিন্তু ভিডিঅ'টো এতিয়াহে আপলোড দিলোঁ দেই। এইফালে জলকীয়া, অমিতা গছ আৰু সেই পাত তেজপাত, আপোনালোকে কি কয় বাৰু, এইফালে বগৰী, তুলসী আৰু এয়া নৰসিংহ, সেইবিলাক দেখুৱালোঁ আৰু আপোনালোকক। আৰু সেইফালে আছে নাৰিকল গছ, কঁঠাল গছ, আৰু এইফালে জবা ফুলডাল দেখিছেনে বাৰু, ফুলি আছে। মই ওচৰলৈ যোৱা নাই আৰু আপোনালোকক জুম কৰিয়ে দেখাইছোঁ। আৰু এয়া আমাৰ এডাল ৰঙা মধুৰি, আৰু সেইফালে ফুলৰ গছো আছে কিবা কিবি, আৰু এইফালে আম গছ আৰু এডাল আমলখি গছ। আজি এইখিনি আছে।